Hi guys, welcome back to my YouTube channel. Namaskar, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি হ'ল মোৰ কলেজৰ সেই দিন মোৰ BA মানে কমপ্লিট হৈ যাব। সেইকাৰণে ভাবিছোঁ এটা স্মৃতিস্বৰূপে আজি ভিডিঅ' এটা বনাই থৈ দিওঁ, পিছত চাবলৈ ভাল লাগিব। বহুত বেয়াও লাগিছে, লগৰখিনিকতো তেনেকৈ লগ পোৱা নহ'বই আৰু সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰি দিছোঁ। কলেজ এতিয়া মানে আচলতে আছে এক্সাম, এতিয়া আছে এক্সাম, আজি এক্সামো শেষ আৰু কলেজৰ জীৱনো শেষ। সেইকাৰণে ভাবিছোঁ এটা মেমৰিজ হিচাপে ৰাখি থৈ দিওঁ। এতিয়া মই যাবলৈ ওলাই আহিছোঁ, ওলাই ৰেডিয়ে আৰু লগৰজনী আহি আছে, তাইৰ লগতে যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, কি দেখাব পাৰোঁ। গৈ পেলাই মই কলেজত গৈ পেলাই লগ পাই আছোঁ, চাই থাকিব। এতিয়া আহি মই কলেজ পাই গ'লোহি। এতিয়া সেয়া দুখ কৰিয়ে আছে আজি লাষ্ট। এতিয়া কিবা এটা কৈ দে। কান্দিছে তাই, ফোন এটা আহিছে, ফোনটো কথা পাতি লওঁ। বেয়া লাগিব, কান্দিছে, তাই দুখ লাগিছে। বহুত বেয়া লাগিছে। 3 বছৰ একেলগে এতিয়া এক্সামটো আছে দিলৰ পেলাই লাষ্টৰ পৰা আকৌ লগ পাই আছোঁ, দেখাই আছোঁ। এতিয়া এক্সাম আৰম্ভ হ'ব এতিয়া আৰু অলপ সময় পিছতে চব বহিছে, অধ্যয়ন কৰি আছোঁ, এতিয়া পঢ়ি আছোঁ আৰু। হাই গাইজ, এতিয়া এক্সামৰ পৰা ওলালোঁ। এতিয়া কি হৈ আছে আপোনালোকক দেখুৱাই আছোঁ। কাৰণ আগতীয়াকৈ ওলাই পেলাই এতিয়া আপোনালোকক দেখাই আছোঁ কি কৰি আছে। खाना पीना साथ है, वरना जीना साथ है, सारी जिंदगी ये दोस्ती हम नहीं तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे, ये दोस्ती हम नहीं तोड़ेंगे। এতিয়া কিবা এটা ক। হাই গাইজ, আজি আমাৰ কলেজৰ লাষ্ট ডে হয়। বহুত মিছ কৰিম চবকে, ভাল লাগিছিল কলেজত থাকি। 3 আৰু বছৰৰ কি ক'ম আৰু 3 বছৰ কমপ্লিট হ'ল চবৰে লগতে। এতিয়া আৰু চবকে মিছ কৰিম চবকে ইমান মিছ কৰিম নহয়। কলেজৰ প্ৰথম আহি তাইকে পাইছিলোঁ নে? হয় দে, কলেজত ফাৰ্ষ্ট টাইম কলেজত আহি পেলাই মই তাইকে আৰু আজি এইটো দিনত শেষ আৰু কাকো লগ ফাৰ্ষ্ট টাইম কলেজত আহি ভাস্বতীক লগ পাইছিলোঁ আৰু মাজনীক লগ পাইছিলোঁ। এই মোৰ একদম পুৰা বেষ্ট ফ্ৰেণ্ড হয় আৰু পোৱাই নাই নহয়, মাজনীক লগেই পোৱা নাই। মাজনী এক্সাম দি ক'ত গ'ল চবে লিচু খাবলৈ গৈছে, আমিও লিচু খালে আগবাঢ়িছোঁ। লিচুকণ আমিও অকণ খাই যাওঁ কলেজৰ সেই বুলি। পকি গ'লে চা ইয়াত দেখিছা কি চব বনগুটি লাগিব। কলেজৰ সেই গালি এটা দিবহে, গালি এটা খাই পেলাই যাব চাগে। দিয়া কোৱা। সকলোকে মানে ডিগ্ৰীৰ পৰা বিদায় ল'লোঁ আৰু সকলোৱে আমি আজি অন্তিমটো দিনত আমি সকলোৱে চোলা মানে আঁকি দিছোঁ আৰু পূৰা কলমেৰে, গতিকে যাতে অস্তিত্বটো থাকে আৰু সকলোৰে মাজত সেই কলমে আঁকাৰ নিচিনা নিৰ্দিষ্ট এটা মৰম বিয়পি থাকে। ধন্যবাদ। এয়া আজি আমাৰ কলেজৰ লাষ্ট ডে কাৰণে একদম তিথিত পুৰা মিছ ইউ লাভ ইউ চব লিখা হৈ আছে। কলেজৰ সেই বুলি নখো উঠাই আনিছোঁ। এতিয়া ওচৰতে মেলা হৈ আছে, গ্ৰন্থমেলা, তাতে এপাক সোমাই যাওঁ। এতিয়া যিহেতু লাষ্ট আমি গোটেই ফাইল থৈ আহিছোঁ।
যেতিয়া আহি ঘৰ পালোহি বহুত দুখ লাগিল মনটো। এই 3 বছৰ কেনেকৈ গুচি গ'ল গমেই নাপালোঁ। এই ভিডিঅ'টো কৰিয়েই গোটেই স্মৃতিখিনি সাঁচি ৰাখিছোঁ এই ভিডিঅ'টোতে। যদি ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই। बिगड़ा हूँ मैं यूं थोड़ा, तू भी बिगड़ जा।